বিজেপিয়ে কেনেকৈ চৰকাৰ বনাব এইটো হিচাপে মিলা নাই কি হিচাপত হেমন্ত বিশ্ব শৰ্মা বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কৈ আছে মই বুজি পোৱা নাই এইফালে অশোক সিংহে হাৰি আছে এইফালে অশ্বিনী ৰায় হাৰি আছে এইফালে পৰিভূষণ হাৰি আছে আৰু কামে নাই কিবা কাম হৈছে নেকি নামটো বদলাই দিছে খালি কাম যদি হৈছিল বিপিএফৰ সময়ত হৈছিল আৰু আমি কংগ্ৰেছ দলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই প্ৰকৃতাৰ্থত বড়ো ৰাইজৰ বিজেপি অঞ্চলত বসবাস কৰা সকলো মানুহৰ উন্নতি উন্নয়ন নিৰাপত্তাৰ অধিকাৰৰ কথা ভাবিয়ে হাগ্ৰামা মহিলাৰ নেতৃত্বত বিপিএফ দলক শাসন কৰি মহম্মদ আৰু ভিজনৰ লিডাৰ তাৰপিছত আমাৰ মহাজোঁট হিচাপে কেম্পিংটো কেতিয়াবাৰ পৰাই আমি আৰম্ভ কৰিছোঁ মুঠতে আমি ফিল্ডত ঘূৰি পেলাই যিটো দেখিবলৈ পাইছে গোটেই অসমৰ ফাৰ্ষ্ট ফেজত যিটো পৰিৱেশ মানে মহাজোঁট পালে যিটো ৰাইজৰ সহযোগ সেইটো আমি বেছি দেখিবলৈ পাইছোঁ আৰু আজি বিৰাট ভয় খাই আছে বিজেপিয়ে আমি বিজেপি হিচাপে হাৰাটো খাটাং হৈ গ'ল যাৰ কাৰণে আজি বহুতবাৰ প্ৰাইম মিনিষ্টাৰ বহুতবাৰ হোম মিনিষ্টাৰ বা বহুত দিল্লী ইউ পিৰ পৰা ষ্টাৰ কেম্পেইনাৰ আহি আছে ইহঁতে গম পাইছে যে এইবাৰ বিজেপি হিচাপে চৰকাৰ বনোৱাটো সম্ভৱ নহয় এইটোকে সম্ভৱ বনাবৰ কাৰণে ট্ৰাই কৰি আছে কিন্তু নোৱাৰিব আমাৰ মহাজোঁট গঠবন্ধনে চৰকাৰ বনোৱাটো খাটাং আৰু ফাৰ্ষ্ট ফেজত মহাজোঁট হিচাপে আমি 20টাৰ কমত নাপায় আৰু বিজেপি হিচাপে পাব 5ৰ পৰা 6টা এনেকুৱা পাব পাৰে বিজেপি হিচাপে ইয়াতকৈ বেছি নাপায় বিজেপি প্ৰথম পৰ্যায়ত 5টা 6টা এনেকুৱা পাব পাৰে আৰু বাকী আমাৰ মহাজোঁট হিচাপে 20টাৰ তলত নাপায় সাপ্লাই মানে বস্তু নিদিয়াকৈ পইচাটো কেনেকৈ ওলাই লৈ যাব পাৰে সেইটোকে মোৰ প্ৰশ্ন আপুনি আজি 30 কোটি সাপ্লাই দিছে 50 কোটি সাপ্লাই দিছে 100 কোটি সাপ্লাই দিছে 10 কোটি সাপ্লাই দিছে এইবিলাক বস্তু খোট বস্তু ড্ৰপিঙে হোৱা নাই এক সপ্তাহ ভিতৰতে কেনেকৈ বিল ওলাব পাৰে এইটোতো সম্ভৱ নহয় মানে হেমন্ত বিশ্ব শৰ্মাই এনেকুৱা কৰিব বিচাৰিছে আগত NC হিলছত CM EM বা অফিচাৰসকলক যেনেকৈ জেল খুৱাই দিছে ঠিক তেনেকুৱা BTCটো প্ৰমোদ বড়ো বা আমাৰ যিখিনি অফিচাৰসকল আছে ইহঁতেহে ধৰা খাব হেমন্তটো ধৰা নাখায় নহয় এতিয়া গুৱাহাটীৰ পৰা আহি মাফিয়াসকলক যিটো সাপ্লাই দিছে 2 দিনৰ পিছতে পইচা ওলাব চেষ্টা কৰে 2 দিনৰ এক সপ্তাহ ভিতৰতে পইচা ওলাই লৈ যায় এইটোতো পুৰা কেলেংকাৰী মুঠতে চিষ্টেমত হোৱা নাই আজি টেণ্ডাৰ নটিচ দিব অহাকালি টেণ্ডাৰ অহাকালি মানে এলটমেণ্ট এনেকুৱা নাই হেমন্ত বিশ্ব শৰ্মাটো কেতিয়াও CM হ'ব নোৱাৰে যদি CM হয় মোৰ পিছতহে হ'বহি যদি CMৰ তাৰ ভাগ্য আছে মোৰ পিছতহে আছে তাৰ অংকটো কেনেকুৱা মানে হেমন্ত বিশ্ব শৰ্মা মোৰকৈ বহুত জুনিয়ৰ ৰাজনীতিত আৰু সি যিহেতু কংগ্ৰেছত যেতিয়া আহিছিল সি নিজৰ বায়'ডাটাটো মোক দিব লগা হৈছে মোক বায়'ডাটা দি পেলাইহে মন্ত্ৰী পাইছে তো সি মোৰ জুনিয়ৰ হয় না নহয় মইতো BPF কৰিবৰ কাৰণে বা কেতিয়াবা কংগ্ৰেছৰ লগত মানে সহায় কৰিবৰ কাৰণে বা কেতিয়াবা বিজেপিৰ লগত সহায় কৰিবৰ কাৰণে হেমন্ত বিশ্ব শৰ্মাক মোৰ ৰাজনীতিত বায়'ডাটা দিব লগা হোৱা নাই কিন্তু কংগ্ৰেছ কৰি এই হেমন্ত বিশ্ব শৰ্মায়ে মোক নিজৰ লাইফত বায়'ডাটা দি পেলাইহে কংগ্ৰেছৰ পৰা মন্ত্ৰী
পাব লগা হৈছে কেম্পিঙৰ ক্ষেত্ৰত কিছুমান হেলিকপ্টাৰ আপোনালোকৰ অনুসৰণ কৰিব কেম্পিঙত আজি প্ৰথম কোকৰাঝাৰ ডিচিয়ে আমাৰ হেলিকপ্টাৰটো লেণ্ডিং পাৰ্মিশ্যন দিয়া নাই এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আমি গৰিহণা দিছোঁ ছেকেণ্ড টাইম যাতে এনেকুৱা নহয় প্ৰথম প্ৰগ্ৰামটো আছিলে তুলসীবিল পিছত ইয়াত দাউলাবাৰীত আছিলে কোনো ডিচিক মই এনেকুৱা দেখিবলৈ পোৱা নাই আমি অসমত যিমান জাগা ঘূৰি আছোঁ এতিয়া কোনো ডিচিয়ে এনেকুৱা লেণ্ডিং পাৰ্মিশ্যন নিদিয়াকৈ থকা নাই কিন্তু আজি কোকৰাঝাৰৰ ডিচিয়ে লেণ্ডিং পাৰ্মিশ্যনটো আমাক দিয়া নাই ইয়াত দুৰ্ভাগ্যজনক এইটো পলিটিকেল ষড়যন্ত্ৰ থাকিব লাগে পলিটিকেল ষড়যন্ত্ৰ আছে ইয়াত নহ'লে এনেকুৱা নহ'লে হ'ল ঠিক আছে 30 নং পূব কোকৰাঝাৰ সমষ্টিত পদাৰ্পণ কৰি মানুহৰ সমৰ্থন দেখি এইটো চিটততো প্ৰমীলাৰাণী ব্ৰহ্ম বাইদেউ জিকিব এইটো খাটাং কথা বিজেপিয়ে যি প্ৰতিশ্ৰুতিয়ে নিদিয়ক বিজেপিয়ে যে ভয় খাইছে সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী নিৰ্বাচনৰ আগত আহিল 4বাৰ এতিয়া আহিল 2বাৰ গৃহমন্ত্ৰী আহিল আৰু আমাৰ এগৰাকী আছে নহয় ঘৰ ঘৰ কি বহু নে কিবা সাজ কি বহু তেওঁ আহি পেলাই ইয়াত নাটক কৰি আছে আৰু যোগী আদিত্যনাথ আহিব লগা হৈছে কোন অহা নাই বিজেপিৰ तार माने गम पाई गए अगली बार सरकार भाजपा की नहीं बनेगी कांग्रेस महाजोट की सरकार बनेगी कांग्रेस महाजोटर नेतृत्व परवर्ती सरकार गठन हम ये खाटांग कथा एकदम सिम्पल कथा जेतियाई कांग्रेस और बीजेपी माने बीपीएफ एकत्रित होइছে তেতিয়াই কিন্তু অসমত চৰকাৰ হৈছে কংগ্ৰেছৰ নেতৃত্বত আৰু এইবাৰো কংগ্ৰেছ আৰু বিপিএফ মহাজোঁটৰ অংশীদাৰ হৈছে ইহঁতে পাগলৰ দৰে কেৱল আজমলৰ নাম লয় আৰে মহাজোঁটত বিপিএফ আছে চিপিআই আছে চিপিএম আছে চিপিআই এমএল আছে সংগ্ৰামী গণমৰ্চা আছে কেৱল আজমল এআইডিএফৰ কথা কয় এইটো তেওঁলোকৰ আচলতে তেওঁলোক যে দুৰ্বল হৈছে চাওক মই জ্যোতি কি নহয় হিমন্ত বিশ্ব শৰ্মাৰ দৰে আৰু চৰকাৰ গঠন কৰিবৰ কাৰণে যিটো 2/3 মেজৰিটি লাগে সেইটো আমি মহাজোঁটে পাম নিশ্চিত একদম খাটাং কথা কাৰণ বিজেপি এইবাৰ যে হাৰিবৰ কাৰণে তেওঁলোকে এতিয়া উন্মাদৰ দৰে আচৰণ কৰি সভ্যতাৰ কথা কৈছে কোনটো সভ্যতা যিটো সভ্যতাই আমাৰ ভাষা কৃষ্টি কাঢ়ি নিছে যিটো সভ্যতাই আমাৰ জনগোষ্ঠীয় মানুহৰ অধিকাৰ কাঢ়ি নিছে সেই সভ্যতা গতিকে বিজেপিক উৎখাত কৰাটোৱে আমাৰ মহাজোঁটৰ লক্ষ্য আৰু আমি আহি থকা সময়ত চৰকাৰ গঠন কৰিম